নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো টাইম 8লৈ আৰু এই মুহূৰ্তত জনাইছো সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দোকান পোহাৰ সকলোবোৰ বন্ধ হোৱা পৰিলক্ষিত হৈছে আৰু জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰীত আমি জনাইছো গুৱাহাটী মহানগৰীতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে দোকান পোহাৰসমূহ আৰু যান বাহন চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে মহানগৰীত ৰাজপথলৈ ওলাই আহিছে আসুৰ প্ৰতিবাদকাৰীসকল তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত সম্পূৰ্ণৰূপে আচলতে বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে যান বাহনসমূহ খুব কমকৈ চলা পৰিলক্ষিত হৈছে আসুৰ প্ৰতিবাদকাৰীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আচলতে প্ৰতিবাদকাৰীসকল আহিছে তেওঁলোকে গুৱাহাটী মহানগৰীত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে মহানগৰীৰ আজিৰ দৃশ্যাংশ দেখুৱাইছো জনজীৱন প্ৰায় স্তব্ধ হৈছে গাড়ী মটৰ খুব কমকৈ চলিছে আৰু এইদৰে গুৱাহাটী মহানগৰীতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দোকান পোহাৰসমূহ প্ৰায় বন্ধ হৈছে গুৱাহাটী মহানগৰীত আৰু এই মহানগৰীৰ দৃশ্যাংশ দেখুৱাইছো আমি পুৱাৰ ভাগৰে পৰা মহানগৰীত কিদৰে বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্তত দোকান পোহাৰসমূহ বন্ধ হৈছে এখন দুখন গাড়ী চলা পৰিলক্ষিত হৈছে কিন্তু তাৰ বিপৰীতে সম্পূৰ্ণৰূপে যান বাহন চলাচল বন্ধ হৈ গ'ল গুৱাহাটী মহানগৰীত আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল মহানগৰীৰ বিভিন্ন প্ৰান্তত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল উত্তাল পৰিবেশৰ সৃষ্টি হৈছিল গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত খানাপাৰাত আদাবাৰীত আমি দেখুৱাইছিলো আপোনালোকক কিদৰে এক প্ৰকাৰ তৰ্কাতৰ্কিত লিপ্ত হৈছিল বিভিন্ন ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজপথৰ মাজত টায়াৰ জ্বলাইছিল গাড়ী যান বাহনসমূহ চলাচলত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছিল আৰু আজিৰ দিনটোতো প্ৰায় স্তব্ধ হৈছে গুৱাহাটী মহানগৰীৰ দোকান পোহাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে গাড়ী চলাচল খুব কম হৈছে আমি দেখুৱাই আছো মহানগৰীৰ পুৱাৰ ভাগৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আমাৰ সাংবাদিক স্মিতা ৰাণী ডেকা উপস্থিত আছে আৰু স্মিতাই বৰ্তমান গুৱাহাটী মহানগৰীত চলতে কেনেধৰণৰ অৱস্থা স্তব্ধ হৈছে জনজীৱন গতিকে স্মিতাই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব স্মিতা হয় অংকিতা বৰ্তমান মই উপস্থিত আছো গুৱাহাটী মহানগৰীত আৰু গুৱাহাটীৰ আমি দৃশ্য দেখুৱাম বৰ্তমান আমি দেখিবলৈ পাইছো যে গুৱাহাটী স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰা হৈছে আৰু বন্ধ সকলোৱে মানি লৈছে গুৱাহাটীৰ জনজীৱন ইতিমধ্যে স্তব্ধ হৈ পৰিছে বৰ্তমান মই আসুৰ কাৰ্যালয়ৰ সন্মুখত আছো আৰু এয়া দৃশ্য দেখুৱাম আসুৰ কাৰ্যালয়ৰ দৃশ্য আমি দেখুৱাইছো যিহেতু ইয়াত যি ছাত্ৰ নেতাসকল আছে তেওঁলোকে এই বন্ধ পালন কৰাত যি সকলে বন্ধ পালন কৰা তেওঁলোকক গাড়ীসমূহ ৰখাই দিয়া হৈছে আৰু এই মুহূৰ্তত যি শ্বহীদ ন্যাসৰ সন্মুখৰ এয়া আমি দেখুৱাইছো আসুৰ যিসকল কৰ্মী আছে তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে কোনো কাৰণতে যাতে এই বন্ধ কোনো যাতে পালন নকৰা নহয় তেনে ধৰণৰ কোনো যাতে পালন নকৰে তাকে লৈ তেওঁলোক চিন্তিত হৈ পৰিছে আৰু তেওঁলোকে বিভিন্ন ঠাইত গুৱাহাটী মহানগৰীত যিসকলে বাহন চলাচল কৰাইছে তাক ৰখাই দিয়াৰ চেষ্টা কৰিছে আৰু এই মুহূৰ্ততো আমি সেয়া দৃশ্য দেখুৱাইছো আসুৰ যি শ্বহীদ ন্যাসৰ কাৰ্যালয়ৰ সন্মুখত আৰু এয়া দেখুৱাইছো বহু গাড়ী ইতিমধ্যে তেওঁলোকে ইয়াত ৰখাই দিছে কাৰণ যি এই ৰাস্তাটোৰে অহা যোৱা কৰিছে তেওঁলোকক ইতিমধ্যে কৈছে যে বন্ধ পালন কৰিবৰ বাবে আহ্বান জনাইছে আৰু তাৰ বাবে এই ধৰণে তেওঁলোকে যি বন্ধ সমৰ্থন নকৰা সকলক তেওঁলোকে বাধ্য কৰাইছে যে এই বন্ধ পালন কৰিব লাগিব আৰু যেহেতু ক'ব লাগিব যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে এই বন্ধ পালন কৰা হৈছে আৰু 11 ঘণ্টীয়া যি এই বন্ধক তেওঁলোকে এই বন্ধক মানি লোৱা হৈছে আৰু আমি ইয়াৰ দৃশ্য আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছো যিসকলে এই ৰাজপথেৰে অহা যোৱা কৰিছে আমি তেওঁলোকক ইয়াত ৰাখি দিয়া হৈছে আৰু গাড়ীসমূহ ইয়াত ৰাখি দিয়া হৈছে আমি গাড়ীসমূহ আমি দৃশ্য দেখুৱাইছো বহুকেইখন ডাঙৰ বাহন ইয়াত ৰাখি দিয়া হৈছে কাম কাজ এৰি পেলাই আজি এই বন্ধটো হেৰি কৰাত ৰাখিছো আপোনালোকে অলপ সহযোগিতা কৰক
আজি আমি কি আমাৰ নিজৰ আপুনি বেংগলী আপুনি বেংগলী আপুনি ভাষাত নাহিব গম পাইছে আপুনি বেংগলী আপুনি অসমীয়া নহয় তাৰমানে অসমত থকা প্ৰত্যেকজন মানুহ অসমীয়া আমি সেইটোৱে জানো আমাৰ অসমীয়া মতে আমি ডেফিনিশ্যন এইটো যদি আপুনি কালি পৰহি অসমলৈ আহিছে তেতিয়া কথাটো বেলেগ গম পাইছে সমৰ্থন কৰক আৰু আমাক আৰু এয়া এই ধৰণে যি জনসাধাৰণক বন্ধ আহ্বান কৰিবলৈ তেওঁলোকে বন্ধ সমৰ্থন কৰিবলৈ আহ্বান জনাইছে আৰু আমি দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰীৰ কিছু আগৰ দৃশ্য দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰী সম্পূৰ্ণৰূপে জনজীৱন স্তব্ধ হৈ পৰিছে কোনো দোকান এতিয়ালৈকে খোলা দেখিবলৈ পোৱা নাই আৰু তাৰ লগতে যিহেতু এই পথটোৰে শ্বহীদ ন্যাসৰে যিসকলে অহা যোৱা কৰে তেওঁলোকক যাতে ইয়াত ৰখাই থোৱা নহয় তাৰ বাবে আৰক্ষীয়ে কিছু দূৰ আগত যিটো চাৰিআলি আছে তাত আৰক্ষী হস্তম হৈ আছে যাতে কোনো লোকে এই পিনেৰে অহা যোৱা কৰিব নালাগে আৰু যাৰ বাবে তেওঁলোকে ইয়াত ষ্টপ হৈ যাব লাগিব তাৰ বিপৰীতে তেওঁলোকে ইয়াত গাড়ী ৰখাই গাড়ীসমূহ বিপৰীত দিশেৰে যোৱাৰ বাবে চেষ্টা চলাইছে আৰু যিহেতু ক'ব লাগিব যে এই 11 ঘণ্টীয়া যি সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত 30টা জনগোষ্ঠীয় সংগঠনে বন্ধ দিয়া হৈছিল এই বন্ধক পালন কৰা হৈছে আৰু বন্ধ মানি লোৱা হৈছে গুৱাহাটী মহানগৰীৰ যিকোনো পথতে খ্ৰীষ্টান বস্তি হওক বা খানাপাৰাতে বন্ধ পালন কৰা হৈছে আৰু জনজীৱন ইতিমধ্যে স্তব্ধ হৈ পৰা বুলিয়ে ক'ব লাগিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ উদ্দেশ্যে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই ধৰণে বন্ধক যি সমৰ্থন কৰিছে আৰু যিসকলে বন্ধক সমৰ্থন কৰা নাই তেওঁলোককো আহ্বান জনোৱা হৈছে যে এই বন্ধক সমৰ্থন কৰক আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন যাতে কোনো কাৰণে গৃহীত হ'ব নোৱাৰে তাৰ বাবে সকলোকে চেষ্টা চলাবলৈ আহ্বান জনাইছে আৰু যিহেতু এই বন্ধৰ যিসকল আছে আমি ছাত্ৰ নেতাসকল আছে আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আজি ইয়াত কিমান গাড়ী অহা যোৱা কৰিছিল নেকি গাড়ী চাওক প্ৰথম কথা হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ৰ আমাৰ বাতিলৰ দাবীত আমি সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন অৰ্থাৎ নেচৰ যৌথভাৱে আমি আজি এই 11 ঘণ্টীয়া আমি অসম্মত কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে আজি পবিত্ৰ শ্বহীদ দিৱস 10 ডিচেম্বৰ আজিৰ দিনটোতে আমাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰদেৱে প্ৰাণ আহুতি দিবলগীয়া হৈছিল আৰু আজি এই দিনটোতে অতিকৈ দুৰ্ভাগ্যজনক কথা এখন জাতিধ্বংসী বিধেয়ক আজি ৰাজ্যসভাত উত্থাপন হ'ব যোৱাকালি আমাৰ লোকসভাত উত্থাপন গৃহীত হৈ গৈছে সেইকাৰণে আমি সমূহ ৰাইজক আজি এতিয়াও 8টা বাজিছে 8:15 হৈছে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যে তেওঁলোকে এই বন্ধটো যেন সফল কৰাত আমাক সহায় সহযোগিতা আগবঢ়াওক আৰু এই বন্ধটো সফল কৰি আমি একেমুখে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ যে আমাৰ অসমীয়া থলুৱা মানুহ আজি সকলো আমি একলগ হৈ আছোঁ আৰু 30টা জাতি জনগোষ্ঠীয় সংগঠন আমি একলগ হৈ আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো ছাত্ৰ সন্থা খাচী ষ্টুডেণ্ট ইউনিয়ন আপোনাৰ নাগা ষ্টুডেণ্ট ইউনিয়ন প্ৰত্যেকটা ছাত্ৰ সংগঠন আমি একত্ৰিত হৈ আছোঁ আৰু আমাৰ মাজত যি ধৰ্মৰ নামত ৰাজনীতি কৰি বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে আমি এইটো কেতিয়াও হ'ব নিদোঁ থলুৱা খিলঞ্জীয়া ৰাইজে আৰু কেন্দ্ৰীয় চৰকাৰে তথা ৰাজ্য চৰকাৰে এনেধৰণৰ জাতিধ্বংসী বিধেয়কৰ জৰিয়তে যদি আমাৰ ওপৰত অসমীয়া ৰাইজৰ ওপৰত যদি বিদেশী বুজা জাপি দিবলৈ চেষ্টা কৰে কিন্তু ইয়াৰ পৰিণাম কিন্তু বিজেপি চৰকাৰখনে ভুগিব লাগিব সেই কথাটো যে স্পষ্ট হয় নিশ্চয়কৈ তেওঁলোকে সম্পূৰ্ণৰূপে স্পষ্টভাৱে জনাইছে যে এই বন্ধক সকলোৱে সমৰ্থন কৰিব লাগে আৰু বন্ধক মানিব লাগে আৰু যিহেতু এই পথেৰে যিসমূহ গাড়ী অহা যোৱা কৰিছে এই গাড়ী ৰখাই দিয়া হৈছে আৰু বন্ধ মানিবলৈ আহ্বান জনোৱা হৈছে আৰু তাৰ লগতে গুৱাহাটীৰ ভিন্ন ঠাইত ইতিমধ্যে টায়াৰ জ্বলাইও প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাতিপুৱাৰ ভাগৰ পৰাই পুৱা 5 বজাৰ পৰাই যিধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু তাৰ লগতে বন্ধক সমৰ্থন কৰা হৈছে বহু লোকে ইতিমধ্যে বহু লোকে নিজৰ দোকান পোহাৰ যিসকলৰ আছে দোকান খোলা নাই তেওঁলোকে নিজৰ দোকান বন্ধ ৰাখিছে আজিৰ দিনটোত আৰু যিসকলে কাৰ্যালয় বা অথবা যিসকলে কাম কৰে তেওঁলোকে আজি ওলাই অহা নাই আজিৰ দিনটোত তেওঁলোক সকলোৱে যি বন্ধ মানি লোৱা হৈছে আৰু বন্ধ মানি এই ধৰণে গুৱাহাটী মহানগৰীৰ জনজীৱনো স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু আমি ইয়াত যিহেতু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে আমি তেওঁৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু আজিৰ দিনটোত যি তেওঁলোকে উত্তৰ পূৰ্বাঞ্চল বন্ধৰ যি আহ্বান জনোৱা হৈছিল সেই বন্ধক কি ধৰণে পালন কৰা হৈছে সাধাৰণ জনতাই কি ধৰণে মানিছে এই বন্ধক সেই বিষয়ে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে তেওঁ যিহেতু ইয়াত উপস্থিত আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম অসমৰ ৰাইজক তেওঁ কি ধৰণে আহ্বান জনাব কি ক'ব এই বন্ধক কি সমৰ্থন কৰিব লাগে নে নালাগে এই বিষয়ে কি ক'ব আমি তেওঁৰ পৰা জানিবলৈ পোনে মতামত ল'বলৈ চেষ্টা কৰিম ইতিমধ্যে তেওঁ আমাৰ সৈতে উপস্থিত আছে আজি যিহেতু উত্তৰ পূৰ্বাঞ্চল বন্ধৰ আহ্বান জনোৱা হৈছে এই ক্ষেত্ৰত পুনৰবাৰ আপুনি অসমীয়া ৰাইজক বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক কি ক'ব জাগি যায় ৰাইজ বাচিব অসম নহ'লে অসম হ'ব বাংলাদেশ এইটো ৰাইজৰ আন্দোলন আৰু ৰাইজেই গোটেই আন্দোলনটোক আগুৱাই নিব লাগিব আৰু তেহে আমাৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব কিন্তু ৰাইজ জাগিছে সেইকাৰণে জাগিছে ৰাইজ বাচিব অসম
অসমক হ'ব নিদিওঁ বাংলাদেশ, আৰু এই দৃষ্টিভংগীৰে যাব লাগিব। আৰু এইটো কথা ঠিক যে আজি শ্বহীদ দিৱস, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰে আজি প্ৰাণ বিসৰ্জন দিছিল। অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদ হৈছিল, আৰু সকলো অসম আন্দোলনৰ জাতীয় শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আজি 10 ডিচেম্বৰ তাৰিখটো আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। আৰু যোৱাকালি 12 বজাৰ পিছত, অৰ্থাৎ এই শ্বহীদ দিৱসৰ দিনটোতেই এই জাতিধ্বংসী বিলখন বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে লোকসভাত, অসম চৰকাৰৰ সমৰ্থনত। আৰু এয়া খিলঞ্জীয়া মানুহৰ প্ৰতি চূড়ান্ত অপমান, বিশ্বাসঘাতকতা, জাতীয় শ্বহীদৰ প্ৰতি চূড়ান্ত অপমান। আৰু আজি আমি সেইকাৰণে জাতীয় শ্বহীদ দিৱসত আমি পুনৰ সংকল্প লৈছোঁ যে আমি জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ। আৰু আজি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য সম্পূৰ্ণ বন্ধ হৈছে। নাগালেণ্ডত আজি বিক্ষোভ হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা খবৰ আহিছে, সম্পূৰ্ণ ব্যাপক বন্ধ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে ঐক্যবদ্ধভাৱে জনাই দিলে দিল্লীক যে আমি ৰাজনৈতিকভাৱে উত্তৰ পূৰ্বাঞ্চল 7 ভাগ হ'লেও আমি কিন্তু আত্মিকভাৱে উত্তৰ পূৰ্বাঞ্চল এক, গতিকে আমাৰ মাজত বিভাজন কৰিবলৈ চেষ্টা কৰি লাভ নাই। আৰু এইটো কথা ইতিমধ্যে ওলাই পৰিছে যে ইনাৰ লাইন য'ত য'ত আছে সেই অঞ্চলত যদি কেবখন বেয়া, ষষ্ঠ অনুসূচী থকা অঞ্চলবিলাকৰ কাৰণে যদি কেবখন বেয়া, তে অসমৰ বাকী অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ বাকী অঞ্চলৰ কাৰণে কেবখন কেনেকৈ ভাল হ'ল? অসমৰ 33খন জিলাৰ ভিতৰত এতিয়া 7খন জিলাৰ কাৰণে কেবখন বেয়া, বাকীখন জিলাৰ কাৰণে কেবখন ভাল কেনেকৈ হ'ব পাৰে? গতিকে এই গোটেই কথাটোত হ'ল কি, কংগ্ৰেছে আইন নীতি আনি বাংলাদেশীক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছিল, এতিয়া বিজেপিয়ে কেবৰ জৰিয়তে বাংলাদেশীক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছিল। বিজেপি দলৰ লাগে বাংলাদেশী ভোট, তেওঁলোকৰ হাতত আছে সংসদত সংখ্যা, গতিকে তেওঁলোকক বাংলাদেশী ভোটকেইটা লাগে, সংসদৰ সংখ্যা আছে, গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব নিঃশেষ কৰি দিব লাগে, তাৰে এইটো ব্যৱস্থা। কিন্তু আমি নামানো, আৰু ইয়াৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক আন্দোলন, সুশৃংখল আন্দোলন অব্যাহত থাকিব। ইতিমধ্যে বহু লোকে যিসকল বঙালী সম্প্ৰদায়ৰ লোক আছে, বহুতে এই কেবখনৰ ওপৰত বহু মন্তব্য কৰিছে, তেওঁলোকে বা এই বন্ধ বহুতে সমৰ্থন কৰা নাই। এই ক্ষেত্ৰত আপুনি কি জনাব তেওঁলোকক? নাই, আমি কোনো হিন্দু বা মুছলমান, কোনো বঙালী কাৰো বিৰোধী নহয়, আমি অবৈধ বাংলাদেশীৰ বিৰোধী। আৰু সেইকাৰণে এই কথাটোত অসমখন আমাৰ, ইয়াত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ এখন অসম। ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিয়ন্ত্ৰণ থাকিব লাগিব, সকলো সময়ৰ কাৰণে, সৰ্বকালৰ কাৰণে আমাৰ নিৰ্ণায়ক অধিকাৰ আমাৰ হাতত থাকিব লাগিব। আৰু ইয়াৰ পিছত এই উত্তৰ পূৰ্বাঞ্চল বন্ধৰ পিছত 13 তাৰিখে গুৱাহাটীত গণ অনশন হ'ব। ৰাইজে কৈ আছে যে আমি একেলগে আমি কেনেকৈ গোট খাওঁ, গতিকে গুৱাহাটীত সেইদিনা ৰাইজক অনুৰোধ জনাইছোঁ, সকলোৱে আহি গণ অনশনত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। যিসকলে অনশনত অংশগ্ৰহণ কৰিব খোজে কৰিব পাৰিব, আৰু যিসকলে ভাবে যে মই অনশন নকৰোঁ, এই আন্দোলনত অংশীদাৰ হৈও সমবেত হ'ব পাৰিব। মুঠতে সকলোৱে 13 তাৰিখে সকলোৱে আমি একেলগে সমবেত হৈ আমাৰ প্ৰতিবাদ আৰু সাব্যস্ত কৰিব লাগিব। মূল বিষয় হ'ল যে ধাৰাবাহিকভাৱে সুশৃংখল গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব। লোকসভাত কেব গৃহীত হ'ল, গতিকে প্ৰথম প্ৰতিক্ৰিয়া কি? প্ৰথম কথা যে কেন্দ্ৰীয় চৰকাৰে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক বাংলাদেশী ভোট লাগে, তেওঁলোকৰ হাতত সংসদত সংখ্যা আছে, এখন আইন আমাৰ ওপৰত জাপি দিব খুজিছে, আমি নামানো। আৰু এই কেবখন হ'ল বাংলাদেশী ৰক্ষক, অসম চুক্তিক উলংঘাকাৰী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক। আৰু কালি 12 বজাৰ পিছত কেব তেওঁলোকে লোকসভাত অনুমোদন জনাইছে। 12 বজাৰ পিছত মানে 10 ডিচেম্বৰ, আৰু 10 ডিচেম্বৰ আজিৰ দিনটোতে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰে প্ৰাণ বিসৰ্জন দিছিল, আৰু অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদে প্ৰাণ বিসৰ্জন দিছিল। আৰু সকলো অসম আন্দোলনৰ জাতীয় শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আমি 10 ডিচেম্বৰ তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু শ্বহীদ দিৱসৰ এই মুহূৰ্তত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া কেব অনুমোদন লোকসভাত কৰি অসমৰ খিলঞ্জীয়া মানুহক চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে, জাতীয় শ্বহীদক চূড়ান্ত অপমান কৰিছে, অসমৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰিছে। গতিকে আজি ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ পাব। আৰু আজিৰ এই পবিত্ৰ শ্বহীদ দিৱসত আমি পুনৰ সংকল্প লৈছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ। এইখন অসম আমাৰ, ইয়াত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ প্ৰভুত্ব নিয়ন্ত্ৰণ থাকিব লাগিব, আৰু সৰ্বকালৰ কাৰণে আমাৰ হাতত, অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব। সেইটোৱে মূল বিষয়। আৰু ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন চলিছে, আন্দোলন চলিব, কাৰণ এই আন্দোলনৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। আমি সুশৃংখলভাৱে আমি আগবাঢ়িব লাগিব, আৰু ৰাইজেই গোটেই আন্দোলনটোক আগভাগ লৈছে, আৰু এইটো ৰাইজৰ আন্দোলন। আৰু আজি এই নেচৰ বন্ধৰ জৰিয়তে এই কথা প্ৰমাণ হৈ গ'ল
যে দিল্লীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মাজত বিভাজন আনিব খুজিছিল, উফৰি গ'ল। আমি উত্তৰ পূৰ্বাঞ্চল 7 ভাগ আমি ৰাজনৈতিকভাৱে হয়, 7খন ৰাজ্য হয়, কিন্তু আত্মিকভাৱে আমি এক উত্তৰ পূৰ্বাঞ্চল। আজি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত এই বন্ধৰ জৰিয়তে 7খন ৰাজ্যই জনাই দিলে যে আমি কেব নামানো, কেব আমাৰ কাৰণে অপকাৰী। আজি নাগালেণ্ডত বিক্ষোভ হ'ব, কাৰণ হৰ্ণবিল ফেষ্টিভেলৰ কাৰণে তাত বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে। বাকী সকলো ৰাজ্যত ব্যাপক বন্ধৰ সৰ্বাত্মক বন্ধ পালন হৈছে। আৰু এটা কথা স্পষ্ট যে ইনাৰ লাইন পাৰ্মিট থকা এলেকাবিলাকৰ কাৰণে যদি কেব বেয়া, 6ষ্ঠ অনুসূচী এলেকাবিলাকৰ কাৰণে যদি কেব বেয়া, তেতিয়াহ'লে অসমৰ বাকী অংশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী অংশৰ কাৰণে কেবখন কেনেকৈ ভাল হ'ল? হ'ব নোৱাৰে। এইটো মূল লাগে তেওঁলোকক বাংলাদেশী ভোট, আৰু সেই বাংলাদেশী ভোটৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব নিঃশেষ কৰিব খুজিছে। আমি এই কথা হ'ব নিদিওঁ। কেব আমি নেমানো। এইটোৱেই মূল বিষয়। আৰু ইয়াৰ পিছত আইনী প্ৰক্ৰিয়া কাষ চাপি আমি অধিবক্তাৰ লগত কথা পাতিছোঁ, অধিবক্তাসকলৰ পৰামৰ্শৰ মৰ্মে আমি সেই দিশত আমি আগবাঢ়িম। কিন্তু গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব, কাৰণ যিসকল ৰাজনৈতিক নেতাই অসমৰ খিলঞ্জীয়া মানুহক বিশ্বাসঘাতকতা কৰিছে, খিলঞ্জীয়া বিৰোধী স্থিতি লৈছে, তেখেতসকলে ৰাইজৰ হাততে উচিত প্ৰত্যুত্তৰ পাব। আৰু তাৰ কাৰণেই গণ আন্দোলন। কাৰণ যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ আগত তেখেতসকলে যিখন ভিছন ডকুমেণ্ট দিছিল, বিজেপি দলে কি কৈছিল যে অসম চুক্তিক আখৰে আখৰে পালন কৰিম। আৰু সেইকাৰণে অসমৰ ৰাইজে ভাবিছিল যে অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান হ'ব, কংগ্ৰেছৰ অপশাসন অন্ত পৰিব, অসম চুক্তিৰ ৰূপায়ণ হ'ব, সমস্যাটোৰ এটা স্থায়ী সমাধান হ'ব। আৰু সেইকাৰণে হিলদল ভাঙি ৰাইজে ভোট দিছিল। আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল এই যোৱাবাৰ নিৰ্বাচনত ৰাইজে কিয় ভোট দিছিল? কাৰণ বিদেশী সমস্যাৰ স্থায়ী সমাধান, অসম চুক্তিৰ ৰূপায়ণ। তেওঁলোকৰ ভিছন ডকুমেণ্টত লিখা আছে যে অসম চুক্তিক আখৰে আখৰে পালন কৰিম। আজি এতিয়া অসম চুক্তিক তেওঁলোকে উলংঘা কৰিছে, ৰাইজক বিশ্বাসঘাতকতা কৰিছে। এইটো খিলঞ্জীয়া বিৰোধী স্থিতি, ৰাইজক কৰা বিশ্বাসঘাতকতা আৰু বাংলাদেশীক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা নেমানো আমি। মুখ্যমন্ত্ৰী যিটো ভূমিকা ল'ব লাগিছিলে সেইটো লৈছেনে? লোৱা নাই, স্পষ্ট কথা, লোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা নাই, চৰকাৰখনৰ কেবিনেট মন্ত্ৰীসকলে লোৱা নাই, নিৰ্বাচিত প্ৰতিনিধিসকলে লোৱা নাই। তেওঁলোকে দিল্লীৰ হয় হজুৰ, দিল্লীয়ে যি কৈছে তাকেই শুনিছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাকীসকল সন্মানীয় মুখ্যমন্ত্ৰী বা চৰকাৰসমূহে কি কৰিছে? তেওঁলোকে নিজৰ ৰাজ্যৰ মানুহৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে চিঞৰিছে। তেওঁলোকে বিজেপি দলতো আছে, তেওঁলোকে NDAৰ অংশীদাৰো হৈ আছে, কিন্তু অথচ নিজৰ ৰাজ্যৰ মানুহৰ কাৰণে মাত মাতিছে। আজি মেঘালয়ৰ সন্মানীয় মুখ্যমন্ত্ৰী NDAৰ পাৰ্টনাৰ হয়, NDAৰ অংশীদাৰ হয়। মিজোৰামৰ মুখ্যমন্ত্ৰী নে চাওক, এই প্ৰশ্নটো বাৰেপতি কৰি থকা হয়। মই তাৰ আগতে কৈ লওঁ যে যোৱাকালিও মণিপুৰটো বিজেপি দলৰ চৰকাৰ, তেওঁলোকে ইনাৰ লাইন পাৰ্মিট তেওঁলোকৰ ব্যৱস্থা কালি হৈ গ'ল। অৰ্থাৎ প্ৰত্যেকজন ৰাজনৈতিক নেতাই, প্ৰত্যেকজন সন্মানীয় মুখ্যমন্ত্ৰী, প্ৰত্যেকজন ৰাজনৈতিক নেতাই নিজ ৰাজ্যৰ মানুহৰ প্ৰতি মৰম আছে, নিজৰ ৰাজ্যখনৰ প্ৰতি মৰম আছে, দায়বদ্ধতা আছে। তেওঁলোকে যুঁজিছে, তেওঁলোকে দিল্লীৰ ওচৰত হয় হজুৰ কৰা নাই। আৰু এই প্ৰশ্নটো যিটো আপোনালোকে কৈ আছে, হয় আমি কংগ্ৰেছে বিদেশী ৰক্ষণাবেক্ষণ দিয়া IMDT জাপি দিয়াৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু নেচৰ প্ৰাক্তন অধ্যক্ষ হিচাপেহে এই গোচৰটো তুলিছিল। লোকাছ টেণ্ডি আছিল, এক্স প্ৰেচিডেণ্ট আছো, এক্স চেয়াৰমেন নেছো। আৰু যেতিয়া IMDT বাতিল হ'ল, ভাল হৈছিল কামটো, ভাল কামত ভাল। গতিকে আমি তেতিয়া কৈছিলোঁ এই জাতীয় ন্যায় কোৱাটো হয়, ভাল কাম কৰিছিল, ভাল কথা। কিন্তু তেখেতে আজি খিলঞ্জীয়া বিৰোধী আৰু স্থিতি লৈছে আৰু অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে। পবিত্ৰ বস্তু পবিত্ৰ ঠাইত থাকে, পবিত্ৰ বস্তু অপবিত্ৰ ঠাইত নাথাকে। এতিয়া খিলঞ্জীয়া বিৰোধী স্থিতি লোৱাৰ পিছত, ৰাইজক বিশ্বাসঘাতকতা কৰাৰ পিছত সেই পবিত্ৰ বস্তুটো অপবিত্ৰ ঠাইত নাথাকে। হয়, নিশ্চয়কৈ তেওঁ ইতিমধ্যে এই সকলো কথা স্পষ্টকৈ ক'লে। আৰু যিহেতু এই বিল তেওঁলোকে মানি নলয় বুলি ইতিমধ্যে পূৰ্বেও কৈছে, আৰু আমি বৰ্তমান গুৱাহাটী মহানগৰীৰ এই বন্ধৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু যিহেতু এই বন্ধ তেওঁলোকে সকলোৱে স্বতঃস্ফূৰ্তভাৱে মানি লোৱা হৈছে, আৰু ইতিমধ্যে আছুৰ যিসকল কৰ্মী আছে তেওঁলোকেও কোনেও যাতে এই বন্ধক সমৰ্থন নকৰা নহয় তাৰ বাবে প্ৰতি লক্ষ্য ৰাখি এই ধৰণে গুৱাহাটী মহানগৰীত বন্ধ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে মানি ল'বৰ বাবে সাধাৰণ ৰাইজক তেওঁলোকে আহ্বান জনাইছে। আৰু সাধাৰণ ৰাইজক ইতিমধ্যে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30টা যি জনগোষ্ঠীয় সংগঠনে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আজি বন্ধ ৰাখিছে। আৰু বন্ধৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে এই বন্ধ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে পালন কৰা হৈছে। সাধাৰণ ৰাইজে এই বন্ধ মানি লৈছে। আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীৰ দোকান পোহাৰ সকলো বন্ধ হৈ গৈছে। জনজীৱন এক প্ৰকাৰে স্তব্ধ হৈ যোৱা বুলি ক'ব লাগিব। কৰিছোঁ স্মিতা আপোনাক এই মুহূৰ্তত। আৰু স্মিতাই আমাক দেখুৱালে গুৱাহাটী মহানগৰীত আজি কেনেকুৱা পৰিৱেশ। মহানগৰীত এক প্ৰকাৰ
বিভিন্ন প্ৰান্তত উত্তপ্ত হৈছে পৰিস্থিতি আৰু আনফালে দেখিবলৈ পোৱা গৈছে জনজীৱন স্তব্ধ হৈ পৰিছে মহানগৰীত প্ৰতিবাদকাৰীসকল ওলাই আহিছে আৰু তেওঁলোকে ৰাজপথত প্ৰতিবাদ কৰিছে দেখিবলৈ পোৱা গৈছে কলিয়াবৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অসম বন্ধৰ ফলত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ হৈছে আৰু ৰেল চলাচল প্ৰায় বন্ধ হৈ গৈছে আৰু কলিয়াবৰত এক প্ৰকাৰ উত্তপ্ত হৈছে পৰিস্থিতি আবদ্ধ কৰিলে গুৱাহাটীমুখী শিলঘাট পেছেঞ্জাৰ আমি জনাইছো আপোনালোকক গুৱাহাটীলৈ আহি থকা শিলঘাট পেছেঞ্জাৰখন আবদ্ধ কৰিছে প্ৰতিবাদকাৰীসকলে জয় অসম ধ্বনি দি আবদ্ধ কৰিছে সেই ৰেলখন গুৱাহাটী অভিমুখে আহি আছিল আৰু সেই ৰেলখন আবদ্ধ কৰিছে প্ৰতিবাদকাৰীসকলে আৰু যিসকল যাত্ৰী আছিল তেওঁলোক আবদ্ধ হৈ পৰিছে পুৱাই স্থানীয় ৰাইজে আবদ্ধ কৰিছে শিলঘাট পেছেঞ্জাৰ কেৱল সকলোৱে এটা কথাই উল্লেখ কৰিছে এই প্ৰতিবাদ মানিবই লাগিব গাড়ী চলাচলৰ লগতে ৰেল চলাচল বন্ধ হ'ব লাগিব আৰু অসম বন্ধৰ ফলত ৰেল যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ হৈছে এয়া দেখুৱাইছো আমাৰ হাতত শেহতীয়া দৃশ্যাংশ আহিছে কলিয়াবৰৰ পৰা কলিয়াবৰৰ দৃশ্য দেখুৱাইছো এইসকল স্থানীয় লোক তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু সেই ৰেলখন ৰখাই দিয়া পৰিলক্ষিত হৈছে আৰু এই কলিয়াবৰত ৰেল অৱৰোধ কৰা পৰিলক্ষিত হৈছে পুৱাৰ ভাগতে টায়াৰ জ্বলাইছে ৰেল লাইনত আৰু তাৰ পাছত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল কলিয়াবৰেই নহয় ধেমাজিতো একেই ঘটনা সংঘটিত হৈছে ধেমাজিতো ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু এইসকল প্ৰতিবাদকাৰী পুৱাৰ ভাগতে ওলাই আহিছে যিসমূহ ৰেল চলি আছিল সেই ৰেলসমূহ চলাচল তেওঁলোকে বন্ধ কৰিবলৈ এইদৰে দাবী জনাইছে আহ্বান জনাইছে দেখুৱাইছো আমি কলিয়াবৰ লগতে ধেমাজিৰ দৃশ্য কিদৰে আচলতে ৰেল পথ অৱৰোধ কৰা হৈছে কাৰণ ইতিমধ্যে সকলোৱে সেই বন্ধৰ যি আহ্বান কৰা হৈছিল তাক মানি লৈছে কেবৰ বিৰোধিতা কৰিছে আৰু এইসকল লোক পুৱাৰ ভাগতে ওলাই আহিছে গুৱাহাটী অভিমুখে আহি থকা এখন ৰেল তেওঁলোকে বাতিল কৰিবলৈ চেষ্টা কৰিছে আৰু সেই ৰেলখনৰ সন্মুখত ৰেলখন ৰখাই তেওঁলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত হাতীগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত বন্ধৰ সময়ত গুৱাহাটীত এক প্ৰকাৰ উত্তপ্ত হৈছে পৰিস্থিতি আৰু এখন বাহন জ্বলাই দিয়া হৈছে বিভিন্ন প্ৰান্তত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ আৰু এখন বাহন জ্বলাই দিয়া হৈছে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত আমি এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সন্মুখত এখন স্কুটি জ্বলাই দিছে প্ৰতিবাদকাৰীসকলে হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সন্মুখত সেই স্কুটিখন জ্বলাই দিয়া হৈছে আৰু বন্ধ সমৰ্থকে অগ্নি সংযোগ কৰিছে সেই স্কুটিখনত আৰু এই মহানগৰীৰ শেহতীয়া খবৰ আমি জনাইছো মহানগৰীৰ হাতীগাঁৱত এইদৰে উত্তপ্ত হৈছে পৰিস্থিতি আৰক্ষী আহিছে বন্ধৰ সময়ত গুৱাহাটীৰ উত্তপ্ত হৈছে পৰিস্থিতি আৰু হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সন্মুখত এখন টায়াৰ জ্বলাই দিয়া হৈছে এখন স্কুটি জ্বলাই দিয়া হৈছে আমি দেখুৱাইছো আপোনালোকক এয়া এখন স্কুটি জ্বলি থকা পৰিলক্ষিত হৈছে পুৱাৰ ভাগতে এখন স্কুটি তাত আছিলে আৰু সেইখন বন্ধ সমৰ্থকে জ্বলাই দিছে
আৰু আৰক্ষীয়ে সেই জুই নুমুৱাবলৈ জুই প্ৰশমিত কৰিবলৈ তেওঁলোকে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে কিন্তু সেই স্কুটিখন বন্ধ সমৰ্থকে ইতিমধ্যে জ্বলাই দিছে কাৰণ সকলোৱে কৈছে যে এই বন্ধ মানিবই লাগিব বিভিন্নজনে আহ্বান জনাইছিল তাৰ পাছতো কিন্তু একাংশ লোকে সেই বন্ধ নামানা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত সেই স্কুটিখন জ্বলাই দিছে আমি দেখুৱাইছো মহানগৰীৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই আছো মহানগৰীৰ হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলখনৰ সন্মুখত এখন স্কুটি আছিল আৰু সেই স্কুটিখন বন্ধ সমৰ্থকে আৰু প্ৰতিবাদকাৰীসকলে জ্বলাই দিছে পুৱাৰ ভাগৰে দৃশ্য কিছু মুহূৰ্তৰ পূৰ্বে সেই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত আৰক্ষী আহিছে আৰক্ষী আহি সেই জুই নুমুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে সকলোৰে কেৱল এতিয়া ক্ষোভৰ জুই সকলোৱে একে মুখে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীসকলৰ অসমৰ ৰাইজৰ হৈছে এয়া ক্ষোভৰ বহিঃপ্ৰকাশ কাৰণ কালি যিহেতু লোকসভাত কেব গৃহীত হ'ল নিশাৰ ভাগত আৰু সেই কেব গৃহীত হোৱাৰ পাছত আৰু অধিক উত্তপ্ত হৈ পৰিছে অসমৰ পৰিস্থিতি বিভিন্ন প্ৰান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিভিন্ন ঘটনা সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু মহানগৰীৰ এই মুহূৰ্তৰ আমি আজিৰ শেহতীয়া দৃশ্যাংশ দেখুৱাই আছো হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সন্মুখত এখন স্কুটি ৰখাই থোৱা হৈছিল আৰু সেই স্কুটিখন জ্বলাই দিছে আৰু এতিয়াও উত্তপ্ত হৈ আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত হাতীগাঁৱতো উত্তপ্ত হৈ আছে প্ৰতিবাদকাৰীসকল ৰাজপথত তেওঁলোক ঘূৰি ফুৰিছে আৰু যিসকল লোকে আচলতে আজি বন্ধ সমৰ্থন কৰা নাই তেওঁলোকক এক প্ৰকাৰ বাধা দিয়া পৰিলক্ষিত হৈছে শ লোক হাজাৰ লোক গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ৰৈ থকা পৰিলক্ষিত হৈছে তেওঁলোক হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা লোকসকল আৰু বন্ধ সমৰ্থন কৰা লোকসকল আৰু তেওঁলোকে সকলোকে আহ্বান জনাইছে আৰক্ষী প্ৰশাসনক আৰক্ষী প্ৰশাসনে বাধা দিছে তেওঁলোকে সেইসমূহ মানা নাই সকলোৱে একেমুখে কৈছে যিহেতু লোকসভাত গৃহীত হ'ল কেব গতিকে ইয়াৰ পাছৰ পৰ্যায়ত আৰু অধিক ভয়ংকৰ হ'ব আৰু এই মুহূৰ্তত আমি হাতীগাঁৱলৈ যাব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক ধ্ৰুৱ উপস্থিত আছে ধ্ৰুৱ এই মুহূৰ্তত তাত পৰিস্থিতি কেনেকুৱা নিশ্চিতভাৱে অংকিতা এটা কথাই ক'ব লাগিব যে ইয়াত অধিক আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব সদৌ অসম গৰিয়ামৰীয়া পৰিষদ বা যিসকল মটৰ চালক সন্থা আছে তেওঁলোকেও আচলতে আজি যিটো বন্ধ সেই বন্ধক সমৰ্থন জনাইছে বুলি কৈছো আৰু আমি দেখুৱাইছো যে যিটো পৰিৱেশ হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যথেষ্ট সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে কিয়নো যিকোনো মুহূৰ্ততে আচলতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকে যিখন জাতিধ্বংসী নাগৰিকত্ব বিল সেই বিলখন গৃহীত হোৱাৰ পিছতে আচলতে উত্তৰ পূবত আচলতে যি নেচয়ে বন্ধ দিছিলে সেই সমগ্ৰ বন্ধক আচলতে অসমৰ যিসমূহ দল সংগঠন আছে সকলো দল সংগঠন আচলতে তেওঁলোকে সমৰ্থন জনাইছে আৰু তাৰ পিছতে যি পৰিস্থিতি মই কৈছো যে তেওঁলোকে এখন স্কুটি জ্বলাই দিয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে গাড়ী আচলতে পাৰ হ'বলৈ দিয়া নাই এম্বুলেন্স কালি যিখিনি জৰুৰীকালীন যান বাহন আছে সেই যান বাহনখিনি বাদে আচলতে কোনো যান বাহন আচলতে তেওঁলোকে সেই ৰাস্তাইদি যাবলৈ দিয়া নাই আৰু যাৰ বাবে আচলতে তেওঁলোকে এই বিভিন্ন সময়ত আচলতে এই বিধেয়কখন গৃহীত নকৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছিল বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু তাৰ পিছতো চৰকাৰে যি আকুলগুৰ স্থিতি গ্ৰহণ কৰিলে এই বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত সেইবাবে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে আমি দেখুৱাই আছো টাইমিৰা দৰ্শকসকলক ইয়াৰ প্ৰতিটো পৰিৱেশ বা গুৱাহাটী বিভিন্ন প্ৰান্তৰ পৰা আমি পৰিৱেশটো দেখুৱাই আছো কিন্তু বৰ্তমান আচলতে হাতীগাঁও চাৰিআলিত এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো যিকোনো মুহূৰ্ততে আচলতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কাৰণ প্ৰতিবাদকাৰীসকলে ৰাস্তাত শুই প্ৰতিবাদ কৰিছে কোনো যান বাহন আচলতে প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু যিসমূহ মই কৈছো একমাত্ৰ জৰুৰীকালীন বাহনৰ বাদে কোনো বাহন আচলতে সেই ৰাস্তাইদি যাবলৈ দিয়া হোৱা নাই আৰু সকলোৱে আচলতে এই বিলখনৰ বিৰোধিতা কৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিটো আজি উত্তৰ পূবৰ সংগঠনে আচলতে সমগ্ৰ উত্তৰ পূবত যি বন্ধ দিছিলে বা আজি যি 11 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিলে আৰু এই বন্ধক তেওঁলোকে পূৰ্ণ সমৰ্থন আগবঢ়াইছে অংকিতা ধ্ৰুৱ আৰু এটা কথা আচলতে হাতীগাঁৱৰ নিচে কাষতে উত্তপ্ত হোৱাৰ বুলি গম পোৱা গৈছিলে প্ৰতিবাদকাৰীসকলে বৰ্তমানো ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি থকা বুলি গম পোৱা গৈছিলে শেহতীয়া খবৰ কি আছে সেই সন্দৰ্ভত মই কৈছো যে কোনো ধৰণৰ জৰুৰীকালীন বাহনৰ বাদে আচলতে সেই ৰাস্তাতে কাকো যাবলৈ দিয়া হোৱা নাই কাৰণ তেওঁলোকে এটাই প্ৰতিবাদ সাব্যস্ত কৰিছে এই বিলখন আচলতে বাতিল কৰিবই লাগিব তেওঁলোকে কেতিয়াও এইখন বিল মানি নলয় তাৰ প্ৰতিবাদতে আচলতে উত্তৰ পূৰ্বৰ সংগঠনসমূহে আচলতে আজি উত্তৰ পূব বন্ধ দিছিলে আৰু তেওঁলোকেও বন্ধত সমৰ্থন জনাইছে সদৌ অসম গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদ বা যিসকল আচলতে মটৰ চালক সন্থা আছে তেওঁলোকে এই বন্ধৰ প্ৰতি সমৰ্থন জনাই এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কোনো কাৰণতে এই বিলখন গৃহীত নকৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে স্কুটি জ্বলাই দিছে কিয়নো
এই ৰাস্তাইদি আচলতে কাকো যাবলৈ দিয়া হোৱা নাই একমাত্ৰ জৰুৰীকালীন বাহনৰ বাবে আৰু যাৰ বাবে আচলতে যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে প্ৰতিবাদকাৰীসকলে ৰাস্তাত শুই পেলাই প্ৰতিবাদ কৰিছে যাতে এই বিলখন বাতিল কৰিব লাগিব আৰু তেওঁলোকে কেতিয়াও এই বিলখন মানি নলোৱাৰ হুংকাৰ দিছে অংকিতা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱৰ পৰা আপোনাৰ পৰা শেহতীয়া খবৰ জনাৰ বাবে আৰু পৰৱৰ্তী সময়ত পুনৰবাৰ আপোনাৰ লগত সংযুক্ত হ'ম আৰু এই মুহূৰ্তত ধ্ৰুৱই আমাৰ শেহতীয়া খবৰ জনাইছে হাতীগাঁৱৰ পৰা হাতীগাঁৱত কিদৰে উত্তপ্ত হৈছে পৰিস্থিতি ৰাজপথৰ শুই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে কিন্তু তেওঁলোকে যিসকল লোকে আচলতে জৰুৰীকালীন বাহনৰ বাহিৰে বাকী যিসকল লোকে যান বাহন লৈ ওলাই আহিছে তেওঁলোকক বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে এইবাৰ আমি উজান বজাৰৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম উজান বজাৰতো একেই পৰিৱেশৰ সৃষ্টি হৈছে কেৱল প্ৰতিবাদ হৈছে ৰাজপথত যিসমূহ গাড়ী চলাচল কৰি আছে সেই গাড়ীসমূহ ৰখাই দিয়া হৈছে আৰু প্ৰতিবাদকাৰীসকলে গাড়ীসমূহ ৰখাই দিছে আজি চিনাকি ওলাইছে আপুনি মোৰ চিনাকি নামে ৰাখিব দিছো গাড়ী ষ্টাৰ্ট নহয় গাড়ীখন ষ্টাৰ্ট নহয় কাৰণে আপুনি অসন্মান না ষ্টাৰ্ট কৰি আছে মোৰ ঘৰ ইয়াতে নহয় বুজি পালো এক মিনিট কথাটো কৈছে আপুনি যে ক'লে মোৰ ঘৰ ইয়াতে আপুনি গান্ধী বস্তিৰ পৰা ইয়ালৈ কিয় আহিলে খাৰগুলি আছে অৰিজিনেল ঘৰ গান্ধী বস্তি এওঁ ভালকে আজি কিয় ওলাব লগা হৈছে আজি কিয় ওলাব লগা কেনেকে ক'ত যাম তুমি নিজে অকমান চলিলেহে জাষ্ট মই ঘূৰাই পেলাই সন্মান দিব চেষ্টা কৰে বন্ধ এটা বিচাৰে নহয় ময়ো ছাপোৰ্ট কৰিম এনেকে নহয় মই জাষ্ট ষ্টাৰ্ট কৰি এনেকে নহয় ঠিক আছে আৰু এই আছুৰ কাৰ্যালয়ৰ সন্মুখৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ কিছু মুহূৰ্তৰ পূৰ্বে স্মিতাই আমাক দেখুৱাইছিল যিসমূহ যান বাহন সেইফালে চলাচল কৰা হৈছে সেই যান বাহনসমূহক বাধা প্ৰদান কৰা হৈছে এখনো বাহন চলিবলৈ আচলতে দিয়া নাই প্ৰতিবাদকাৰীসকলে লগতে আছুৰ যিসকল কৰ্মী আছে বিষয়ববী আছে তেওঁলোক উপস্থিত হৈ আছে তাত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিয়ে আছে ৰাজপথত তেওঁলোক পুৱাৰ ভাগৰে পৰা তেওঁলোক ঘূৰি ফুৰা পৰিলক্ষিত হৈছে আৰু যিসকল লোকে আজি বন্ধ সমৰ্থন কৰা নাই তেওঁলোকক এক প্ৰকাৰ বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে উজান বজাৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ এই মুহূৰ্তত উজান বজাৰতো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে বুজাব নাযাব বন্ধটো কি কাৰণে হৈছে বুজাব নাযাব এনেকে ধৰিলে নহয়তো ওলাই চেণ্ট্ৰেলত চাকৰি কৰোঁ বুলি কি কৰিম মই এতিয়া যাব লাগিব ষ্টেচনত অসমতো আমি ভোটি দিয়া নাই ভোটিত অসমত আমি দিয়া নাই কাৰণ এইটো এনেকে দাদাগিৰি কৰিলে নহ'ব ভাইটি তুমি চাবিটো মোক দিয়াচোন মোৰ চাবিটো দিয়াচোন তুমি আৰু যিসকল ঠিক আছে বাৰু নাযাওঁ মোক চাবিটো দিয়া ঠিক আছে বাৰু নাযাওঁ মোৰ চাবিটো দিয়া অকণমান দি আছো দাদা মোৰোতো মই গোটেই বস্তু চাকৰি কৰিব লাগিব অসমতো আমি ভোটি দিয়া নাই ভোটিত অসমত আমি দিয়া নাই